মই আৰু বিপ্লৱী কবিতা নিলিখোঁ। কবি আৰু পাঠ মোৰ নিজৰ। সমস্ত কবিয়ে এদিন বিপ্লৱী হৈ উঠে, সমস্ত বিপ্লৱীয়ে এদিন হৈ উঠে প্ৰেমিক। সম্প্ৰতি মই আৰু বিপ্লৱী কবিতা নিলিখোঁ। কোনোবা অসম্ভৱ সুন্দৰী কবিতা শুনাব নোৱাৰিলে কবিতা লিখি লাভ আছে? মোৰ দেশৰ কবিতা, মানুহৰ কবিতা, বিপ্লৱৰ কবিতা লিখি লিখি মোৰ চকুৰ কোণত জমা হৈছে ৰক্তৰ দম। বুকুৰ ৰঙা পৃষ্ঠাত কলা অক্ষৰ লিখি লিখি মই ক্লান্ত, ক্লিষ্ট। যেন ৰাইফলৰ ট্ৰিগাৰ টানি টানি আঙুলিৰ ছাল উৱলি গৈ হাত নিষ্কৰ্ম হোৱা সৈনিক। যি সৈনিক মানুহৰ খাতিৰত, মাতৃভূমিৰ প্ৰেমত স্কুলৰ বাৰাণ্ডাত ডিঙি চেপি হত্যা কৰি আহিছিল নিজৰ স্বপ্নবোৰক। মই আৰু বিপ্লৱী কবিতা নিলিখোঁ। মোৰ বিপ্লৱী কবিতা পঢ়ি লালটোৱে এদিন কৈছিল, তোৰ কবিতা হাজাৰজন কমৰেড নেতাৰ বক্তব্যতকৈ ধৰাল। তোৰ কবিতাই শুই থকা গাধ প্ৰজন্মটোৰ তেজত পলকতেই সৃষ্টি কৰিব পাৰে চুনামী। লালটোৱে কাহানিও কবিতা পঢ়া নাছিল, কিন্তু মই দেখিব পাৰিছিলোঁ তেওঁৰ ভিতৰতো হাজাৰ হাজাৰ কবিতাৰ উকমুকনি। মই আৰু বিপ্লৱী কবিতা নিলিখোঁ। বিপ্লৱী কবিতা লিখি লিখি মই হেৰুৱাই পেলাইছোঁ মোৰ দেশ। ভোকৰ কবিতাত এদিন সিজাইছিলোঁ শিলৰ চাউল। জাত আৰু ভাতৰ কবিতা লিখি লিখি মই হেৰুৱাই পেলাইছোঁ মোৰ নিশ্বাস। 1 কোটি ডাক্তৰে অস্ত্ৰোপচাৰ কৰি মোৰ কলিজাত বিচাৰি পাইছিল অগ্নিগংগা। মৃত বুলি নিশ্চিত কৰি এৰি থৈ আহিছিল জন মিল্টনৰ কবৰৰ কাষত। গোপন খিৰিকী খুলি উমৰ খায়ামে মোক মাতিছিল, মই মধুশালালৈ যোৱা নাই। কাফকাই 6 টেঙীয়া ক্ৰিয়েচাৰ হৈ মোক খাইছিল আৰু মই ক্ৰমশ হৈ উঠিছিলোঁ থমাছ ষ্টিয়াৰ্ট এলিয়টৰ জে আলফ্ৰেড প্ৰুফ্ৰক। মই আৰু বিপ্লৱী কবিতা নিলিখোঁ। বিপ্লৱী কবিতা লিখি লিখি মই হেৰুৱাই পেলাইছোঁ মোৰ দেশ। এতিয়া মই লিখিব খোজো মস্ত প্ৰেমৰ উপনিষদ, যি কবিতা পাঠ কৰি প্ৰেমিক প্ৰেমিকাই উদযাপন কৰিব প্ৰেমৰ দিৱস। প্ৰেমিকাৰ অভিমান ভাঙিবলৈ প্ৰেমিকে কবিতাটো আওৰাব। বৰষুণৰ ৰাতি খিৰিকীৰে হাত উলিয়াই দি গানৰ দেশলৈ ওলাই যাব। যি কবিতাই ৰান্ধনীৰ চকুৰ পৰা ধোঁৱা গুচাব, শিপিনীৰ তাঁতশালত গামোচাৰে চানেকি হ'ব, চিটি বাছত বহি যোৱা নাৰীৰ জানলাত বতাহ হ'ব, আত্মহত্যা কৰিবলৈ যোৱা যুৱকৰ দুখৰ সংগী হ'ব। মই আৰু বিপ্লৱী কবিতা নিলিখোঁ। মই আৰু বিপ্লৱী কবিতা নিলিখোঁ। কোনোবা অসম্ভৱ সুন্দৰী কবিতা শুনাব নোৱাৰিলে কবিতা লিখি লাভ আছে? বিশেষ দ্ৰষ্টব্য, কোনোবা অসম্ভৱ সুন্দৰী কবিতা শুনাব নোৱাৰিলে কবিতা লিখি লাভ আছে? ধন্যবাদ।